নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে আৰু ভগৱানৰ কৃপাত মোৰো বৰ্তমান ঠিকে আছোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এযোৰ ধুনীয়া মাটিশালত বোৱা বগা কাপোৰ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আজি দেখুৱাব গৈছোঁ আপোনালোক এযোৰ ধুনীয়া বগা কাপোৰ। এইখন হৈছে তাৰে মেখেলা, ওচৰৰ পৰা চাই লওক। এইখন হৈছে তাৰে মেখেলা, বহল আহল, দেখিছেনে কিমান বহল, কিমান ধুনীয়া লাগিছে দেখিবলৈ ন। মাটিশালত বোৱা মেখেলা যিহেতু ভালটো হ'বই। ইয়াতে মই এনেকৈ তলত কাষৰি নিচিনাকৈ দিছোঁ এলাই, মাজতে এটা ডাঙৰ বুটা দিছোঁ আৰু ওপৰত আকৌ কাষৰি দি পেলাই এনেকৈ বুটা বাচি দিছোঁ। কাপোৰযোৰৰ ডিজাইনটো মোৰ নহয় বাৰু, মই প্ৰথমে ইউটিউবতে চাই লৈছিলোঁ, তাৰ পৰাই বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ওচৰৰ পৰা দেখাইছোঁ অলপ। সম্পূৰ্ণ পকোৱা সূতাৰ, সম্পূৰ্ণ কটনৰ হয় এই মেখেলা চাদৰযোৰ। যিহেতু এখন মেখেলাখন হৈ গ'ল, এতিয়া আহিছোঁ চাদৰখনলৈ। এইখন হৈছে চাদৰখন। খুবেই মৰম লগা কাপোৰ, আপোনালোকৰ দেখিলেই ভাল লাগিব। কাপোৰযোৰ পিন্ধিবলৈ যে কিমান আৰাম হ'ব ক'বই নালাগে। এনেকৈ ছাইডতে পতি লগাই দিছোঁ, আপোনালোকে চাব পাৰে। ছাইডতে পতি লগাই দিছোঁ, যিটো কাষৈ মই ইয়াতে দিছিলোঁ সেইটোৱে পতি বাচি দিছোঁ। পতি বাচি ইয়াতে চিলাই কৰি দিছোঁ। আৰু বুটাটো একেই আছে, তলতে এনেকৈ এক লাইন দিছোঁ ডাঙৰ বুটা। গোটেই গাটোতে থাকিব। প্ৰথম তিনিটা এখন ঘনকৈ দিছোঁ, বাকী গোটেইখনতে এনেকৈ অলপ সেৰেঙাকৈ থাকিব, যিহেতু মাটিশালত বোৱা অলপ কষ্ট হয় দিয়কচোন। এনেকুৱা হ'ব চাদৰখন। থিয় হৈ দেখুৱাইছোঁ। এইখন হৈছে চাদৰখন, নিশ্চয় ধৰিব পাৰিছে। এইখন হৈছে চাদৰখন, এইটো হৈছে আগটো। ইয়াতে দহি বাতি ল'লে বৰ ধুনীয়া লাগিব কাপোৰযোৰ, আৰু সম্পূৰ্ণ কটনৰ কাপোৰ যিহেতু আপোনালোকে দেখিবলৈ পাইছে। সুন্দৰ এযোৰ কাপোৰ, বহুত কষ্ট হৈছে কাপোৰযোৰ বনাওঁতে মোৰ। সেইটোতো কাপোৰ বোৱাসকলে জানিব, যিহেতু মই সেই ৰসটো নাজানো, সেইকাৰণে বহুত কষ্ট হৈছে। আৰু এখন চাদৰখন চাওকচোন, বুটাটো আপোনালোকে চাওকচোন, কিমান মৰম লগা এটা বুটা। খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। দেখিছে নহয় বুটাটো, ডাঙৰ বুটাটো ওচৰৰ পৰা দেখাই দিছোঁ। সেইটো হৈছে ডাঙৰ বুটাটো। খুব ধুনীয়া লাগিছে দেখিবলৈ, খুবেই ধুনীয়া মৰম লগা বগা কাপোৰ, খুব ভাল লাগিছে। আৰু ব্লাউজৰ পিচটো আপোনাৰ এনেকৈ এটা পতি বাচি দিছোঁ, এনেকৈ এটা পতি বাচি দিছোঁ। চিম্পুল দেখিছোঁ ব্লাউজটো, ৰঙা ব্লাউজো পিন্ধিব পাৰে বা এইটো চিলাই কৰিলে আপোনালোকে পিন্ধিব পাৰে। তেনেহ'লে কাপোৰযোৰ কেনেকুৱা দেখিছে জনাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাবৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু আপোনালোকে মোক মৰম কৰিব, আপোনালোকৰ মৰমৰ খুবেই প্ৰয়োজন মোৰ। তেনেহ'লে আজিলৈ নমস্কাৰ।